কেইটামান কুকুৰে ভুকিলে যিদৰে এটা হাতীয়ে কেয়াৰ নকৰে, ঠিক সেইদৰে কেইটামান নেতাই, সৰু গোটৰ নেতাই ভুকিলে খ্ৰীষ্টান মিছনাৰীৰ কোনো অনিষ্ট নহয়। বুজিছেনে কথাষাৰ? বুজি পাইছেনে আপোনালোকে? মই লাইভ প্ৰুফ এটা উদাহৰণ দি আপোনাক দেখুৱাই দিব বিচাৰিছোঁ। কেইদিনমানৰ আগতে আমি দেখিবলৈ পাইছোঁ সত্যৰঞ্জন বৰা নামৰ এজন নেতাৰ উচতনিত অসমত ইমূৰৰ পৰা সিমূৰলৈ পোষ্টাৰ লগাইছিল, গম পাইছিলনে? আৰু সেই পোষ্টাৰ লগোৱা মানুহকেইজনৰ চেহেৰা বৰ্তমান অস্তিত্ব আছে জানো? আমি দেখিছোঁ জানো? মাত্ৰ দুজনকে আমি চিনি পাওঁ, তাৰ বাহিৰে আৰু কাক চিনি পাওঁ? গতিকে অসমৰ মানুহ মূৰ্খ হৈ থকা নাই বৰ্তমান, গম পাইছে নহয়? যদি সত্যৰঞ্জন বৰাই এই ভিডিঅ'টো চাই আছে তেন্তে তেখেতে বুজি পাব এইটো ভিডিঅ'ৰ পৰা অসমৰ মানুহ মূৰ্খ নহয়। অসমৰ মানুহে জানে, বুজিছে, চালি চাইছে। গতিকে আপুনি ওচৰাই দিলেই যে গোটেই অসমখন গোটেই টায়াৰ লৈ কিনে ৰাজপথলৈ ওলাই আহিব, তেনেকুৱা কোনো কথা নহয়, গম পাইছে নহয়? আৰু আপোনাৰ দৰে প্ৰত্যাহ্বানমূলক জনোৱা ব্যক্তি আমাক খুবেই প্ৰয়োজন, কিয়নো আজিৰ পৰা 10 বছৰ আগতে সত্যৰঞ্জন বৰা নাছিলে, আজিহে সত্যৰঞ্জন বৰা আছে, এই 2-3 বছৰ ধৰি সত্যৰঞ্জন বৰা। আৰু সেই 10 বছৰ পিছত, ভৱিষ্যতে 10 বছৰ পিছত সত্যৰঞ্জন বৰা থাকিবনে নাই, তাৰ অস্তিত্ব কি আছে? মানুহটো আমি অমৰ নহয় যে আমি সদায় থাকিম 500 বছৰ 600 বছৰ ধৰি, তেনেকুৱা নহয়। মোৰ যিটো বয়স হৈছে বৰ্তমান, আৰু কিজান 20-30 বছৰৰ পিছত সেই বয়স মোৰ নাথাকিব ন, মোৰ অস্তিত্বই নাথাকিব 20-30টা বছৰৰ পিছত। গতিকে অসমৰ ৰাইজে, অসমৰ মানুহে, খ্ৰীষ্টান মিছনাৰীয়ে যে ভয় শংকা নোলোৱাকৈ নিজৰ স্থিতিত অটল যে আছে, তাক মই গৌৰৱ কৰিছোঁ খ্ৰীষ্টান মিছনাৰী, লগতে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকক। কোনো এটা কথাত কেৰেপ নকৰি নিজৰ মতে নিজে যে কাম চলাই গৈ আছে, তাৰ কাৰণে মই হৃদয়ৰ পৰা ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ, লগতে চেল্যুট এটাও জনাব বিচাৰিছোঁ। এয়া কোনো প্ৰত্যাহ্বান নহয় আমাৰ কাৰণে, এনেকুৱা প্ৰত্যাহ্বান আমি বহুত বিচাৰোঁ। যেতিয়া আপুনি এটা প্ৰত্যাহ্বান নাপায়, জীৱনত বাধা বিঘিনি নাপায়, তেন্তে তেতিয়ালৈকে আপুনি আগবাঢ়ি যাব নোৱাৰে। ঠিক সেইদৰে সত্যৰঞ্জন বৰাৰ দৰে আমি বহুত প্ৰত্যাহ্বান আমাক লাগে। আমিতো বিচাৰোঁ সত্যৰঞ্জন বৰাৰ নিচিনা মানুহ হাজাৰজন ওলাই আহক, আমাৰ সত্যৰঞ্জন বৰাৰ নিচিনা মানুহ, গম পাইছে নহয়? আমি প্ৰত্যাহ্বান লৈ আগবাঢ়ি যাম, তেতিয়াহে আমাৰ সফল হ'ব, নহ'লে আমাৰ যিটো মজাটো নালাগে আমাক। যেতিয়া নেকি খ্ৰীষ্টান ধৰ্ম যীশু খ্ৰীষ্ট জন্ম হৈছিল, সেইটো সময়তে কিমান বাধা বিঘিনি, কিমান প্ৰত্যাহ্বান আহিছিল তেখেতক মাৰিবৰ কাৰণে। তাৰপিছত যীশু খ্ৰীষ্টৰ যিজন 12জন শিষ্য আছিল, তেখেতলোকক মাৰিবৰ কাৰণে বিভিন্ন অত্যাচাৰ চলাইছিলে ৰজাই ইজৰাইলত। আৰু বৰ্তমান সেই কেইজন শিষ্য নিজৰ জীৱন বচাবৰ কাৰণে ভাৰতলৈ আহিছিল, কেৰেলালৈ, কেইজনমান গৈছিল ইথিওপিয়ালৈ, তেনেকৈ অন্য বিভিন্ন দেশত তেখেতলোকে নিজৰ জীৱনটো পৰীক্ষা দিছিল। গতিকে সেই সময়ত শেষ কৰিব নোৱাৰিলে এটা হত্যাক, যে সৰু মৰু গোটৰ এটা সংখ্যাৰ এটা মানুহে যে শেষ কৰি দিব, ভাবি ল'ব পাৰে নেকি আপুনি? মই কেতিয়াওতো ভাবি ল'ব নোৱাৰোঁ, বিশ্বাসো কল্পনাও নকৰোঁ মই। সেই সময়তে আজিৰ পৰা 2000 বছৰ আগতে শেষ কৰিব নোৱাৰিলে, বৰ্তমান কি কৰিব আপোনালোকে? কি কৰিব কওকচোন? পাৰিলে ভালকৈ শান্তিৰে ভাত বনাই খাই থাকক, গম পাইছেনে? খাই বৈ শকত হৈ থাকক, পাৰিলে অলপ বডি জিম কৰক, এনেকৈ কৰক, এনেকৈ কৰক, বডি বনাওক। অন্য ধৰ্মক আক্ৰমণ কৰি, অন্য ধৰ্মক উপলুঙা কৰি একো নাপায়, গম পাইছে নহয়? গম পাইছে? একো নাপায়। গতিকে ভিডিঅ'টোৰ পৰা বুজিবলৈ অলপ চেষ্টা কৰক।